সুধিবলৈ যাব ওলাইছোঁ। এয়া ফটো ছেশ্যনত মই ভিখাৰীৰ নিচিনাকৈ আছোঁ, পগলা নিচিনা। ইহঁতক ফটো উঠালোঁ, উঠাই পেলাই এতিয়া ভোট দিব যাওঁ আৰু লাহে লাহে। মায়ে ভাত বনালে, ভাতটো খাই ল'লোঁ। ভোট দিব যোৱাৰ আগত কণী, মাছ, ভেন্দি ভাজি, ভেন্দি আলু লেচেৰা ভাজি এনেকৈ দালি খাই ল'লোঁ। আমাৰ ৰাতিপুৱা 7-8 বজাত খানা হৈয়ে যায়, 7-7:30 বজাত। তো খাই বৈ আজৰি হৈ ওলাইছোঁ ভোট দিব যাবৰ কাৰণে। সেই কাপোৰবিলাক ইগনৰ কৰিব দেই। তাৰপিছত এতিয়া মায়ে পূৰা এক্সাইটেড হৈ আছে ভোট দিব যাব বোলে। তো ভোট দি আহোঁ দেই। ক'ত যা ভোট দিবা? অ'কে। আমাৰ ভোট আমাৰ অধিকাৰ। আমাৰ ভোট আমাৰ অধিকাৰ। সেইটোতে যি আছে অধিকাৰৰ ভিতৰত। সেইটো অধিকাৰ নহয়, সেইটো মানে এটা হেৰিহে, অপশ্যন হয়। অপশ্যন হে চালো আৰু ভোট দিবা কাৰণে। অল্ল দে আৰু তেল ভৰোৱা লাইন গৰমত। সেইটো কি বস্তু? গৰমত তেল ভৰাব ৰখি থাকি চুলি ওপৰত বান্ধাই। চাৰ্জাৰ কেনে ধুনীয়া গৰমটো অতি উষ্ণ। বলা বলা চাওকচোন গাঁৱৰ পৰিৱেশ, চাৰিওফালে সেউজীয়াৰ মাজত ইমান ধুনীয়া শান্তিপূৰ্ণ পৰিৱেশ। আৰু এই শান্তিপূৰ্ণ পৰিৱেশৰ লগত চহৰীয়া একোৱে ফেৰ পাৰিব নোৱাৰে। সা সুবিধাখিনি চহৰত বেছি, কিন্তু গাঁৱত শান্তি বেছি। ভোটদান কেন্দ্ৰ আহি পাই চাওকচোন এয়া অৱস্থা, একেবাৰে ৰ'দৰ পৰা লাইন হৈ আছে মানুহ। সেয়া দেখি দূৰৰ পৰাই ভৰি থমকিছে। তথাপি ৰখিলোঁ অলপমান ভিৰটো কমক বুলি। পিছে আৰু এখোপ চৰাহে হ'ল। মানে এইবাৰ এটাই ভোট দান কেন্দ্ৰ বনাইছে, গতিকে চব মানুহ আহিছে ইয়াতে। তো অলপ ৰৈ দিলোঁ যাতে মানুহখিনি কমক। পিছে ইয়াৰ পিছততো বহুত বেছি কষ্ট কৰি ভোট দিলোঁ। বহুত তিৰোতা মানুহ লগ লাগিলে যে কয় কাউৰৰ ভাত জুই লগা বুলি, কথাটো কিন্তু মিছা নহয় দেই, বেয়া নাপাব দেই আকৌ কোনেও, জাষ্ট জকিং। গ'ল নেকি ভালে লাগছে। ভাল লাগিছিলে লাইনত থিয়া হয়। এতিয়া ভৰিয়াকেইটাকে এতিয়া যা যা ভৰিয়াকে চাহ একাপ খাই যাবি। খাব লাগিব, নাখালি ক'ত হ'ব আকৌ। ইমান কষ্ট কৰি ভোট দিবা আহিছোঁ আকৌ নাখালি ক'ত হ'ব, খাবই লাগিব। ইনভাইট কৰি মাতিয়ে খুচি হেৰি চাহ খাই জানা লাগি হেৰি নেকি চক্ৰৰ হে চিনি পাব লাগছি। ভাল লাগছে না ভাতিবা? ভাল লাগছে। মুদি বহি আছে এতিয়া যাই আছো ঘৰত। ঘৰমুৱা 2 ঘণ্টা লাইন পাতিছো। অধিকাৰ সাব্যস্ত কৰিব যায়। অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে 3 ঘণ্টা লাইন পাতি আহিম বোলে নৰিয়ে মানে দিনটো লাগেই।
গৈছো যে কচোন কাহিনীটো মানে ইফালে আগফালৰ কিবা গোন্ধটো ঘামৰ গোন্ধ আছে পিছফালৰ মানুহজনৰ এনেকুৱা মুখৰ বেয়া গোন্ধ মানে মই কি ৰৈ গেল বেছি হৈ থাকিলে আমি আকৌ হেৰি একফালে পাৰফিউমৰ গোন্ধ একফালে ঘামৰ গোন্ধ তাৰপিছত গোটেই মানুহৰ মুখৰ গোন্ধ এই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ এইটো হৈছে আমাৰ ফালে সোমোৱা এটা শ্বৰ্টকাট আচল ৰাস্তাটো অকণ ভাজ আছে কাৰণে আমাৰ এই ৰাস্তাটো হোৱা নাই যিটো আমাৰ ভিতৰত সোমাব লাগে সেই ৰাস্তাটো যাই থাকোঁতে দেখাই পাব কেনেকুৱা কেইটামান ভাজ আছে ভাজকেইটাৰ কাৰণে আজিলৈ এই ৰাস্তাটো নহ'ল এইয়া ইউৱে বুলি ক'ব নে এলে বুলি ক'ব মানে এছে বুলি ক'ব কি ভাজ ফাইনেলি আহি পালোঁ ঘৰ পোৱা নাই ৰ'ব দেই এতিয়াও গেট পাওঁহে সেই দিনৰ 11টা বজাতে ওলাই যাই আহি পাইছোঁ 3টা 3:30 বজাত ফাইনেলি আহি গ'লোঁ ফুট দি মায়ে আকৌ ৰখি আছিল চাহ খাম বুলি একেলগে তাৰপিছতে কিবা কিবি লৈ আহিছোঁ আৰু মই আকৌ এইটো ভাল পাওঁ দেই ৰাস্কিট যে ৰুচটো ভাল পাওঁ খাই তাৰপিছত সেয়া আনিছোঁ আৰু এটা আজি নতুন ডিজাইনৰ আমুল তাজা দেখা পালোঁ আপোনালোকে হয়তো আগতে দেখিছে মই কিন্তু আজি ফাৰ্ষ্ট টাইম দেখা পালোঁ এইটো পলিথিনৰ পেকেটত আমুল মতি আমুল তাজা নহয় আমুল মতি দি চাহ খাম এতিয়া গাখীৰটো ভালে লাগিছে লাইন চাহ খাম খাব নহয় অ'কে প্ৰথমতে গাটো ধুই লওঁ অকণমান খামত উঠি বুঢ়ি আহিছোঁ গম পাইছে নহয়নে তো গা পা ধুই লৈ ধুনীয়াকৈ চাহ খাম তাৰপিছত আজৰি হৈ গা পা ধুই আজৰি হৈ চাহ খালোঁ আৰু ভিডিঅ' এডিটিং কৰাত লাগি গ'লোঁ আজিলৈ ইমানেই আছিল কাৰণ ৰাতিপুৱাৰ পৰা গৈ যিটো ভিৰত থিয় হৈ আছোঁ তাৰপিছত আৰু বেলেগ একো কৰিবলৈ বা ক'ৰবাত ওলাই যাবলৈ এনাৰ্জি একেবাৰে নাই তো আহি শুলোঁ টোপনি মাৰিলোঁ 3-4 ঘণ্টামান তাৰপিছত এই আহোঁতে অকণমান ফটো উঠিছিলোঁ সেইখিনি দেখাই দিছোঁ চাওক বাকী ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই